मैं शशुर बाड़ी आसिलो मोर मोर जामाई पैसे दाबी करছে मैं दिबे पांगनाई ताजने मो कानटो काटी दिছে কত দাবি করছে 50,000 4 বছর হল मोर বিয়ে हुआ মানে 3 মাহৰ পৰা মোৰ লগত অত্যাচাৰ কৰি আছে আৰু মোক কৈছে যে মানে কৈছে তোমাৰ বাপৰ ঘৰত তোমাৰ দেউতাৰ ঘৰত কোৱা যে মোক 50,000 টকা দিব মই কৈছে যে ইমান টকা কেনেকৈ দিম আমাৰ লগত গৰীব মানুহ মোৰ বাবাকে দিব পাৰিব নেকি তাই কৈছে যে মই সেইটো কথা নাশুনো মোক 50,000 টকা লাগে কৈছে কয় টকা আনা নহলে মই তোৰ কান কাটি দিম আৰু চুলি কাটি দিম এনেকৈ মোক ধমকি দিছে কৈ ধমকি দিছে আৰু ঘৰত বান্ধি ৰাখিছে মাৰধৰ কৰিছে মাৰধৰ কৰি পেলাই বান্ধি দিছে ঘৰত তাৰপিছত মই কৈছো যে মই ঘৰত যাম তাই কৈছে না তোক টকা নাদিলে মই তাৰ আগতে তোক ঘৰত নাদিম পঠাই তোৰ বাপক তোৰ দেউতাক কোৱা যে মোৰ ইয়াতে 50,000 টকা লৈ আহক মই কৈছো কেনেকৈ লৈ আহিব টকা মই বাপকে চাকৰি কৰে নেকি তোমাক কেনেকৈ 50,000 টকা দিব আহিব তাই কৈছে মই এইবিলাক নাশুনো তো মোক টকা লাগে মই এইবিলাক কথা তোমাক শুনিব চাওঁ তুমি মোক টকা দিয়ে কৈছে টকা আনিব কোৱা নহলে মই তোৰ চুলি কাণ কাটি দিম এনেকৈ কৈছে ৰাতিপুৱাৰ পৰা সাৰাদিন বান্ধি থৈছে তাৰপিছতে মোক সাৰাদিন খাব দিয়ে নাই বেলা 6টা মানত খাব দিছে ভাত অলপমান ভাত খাই পেলাই মই শুইছিলো তাৰপিছত মই দাসে বনাই মোক কাণ কাটিছে অলপমান পিছতহে মোৰ হুজ আহিছে তোমার কান কোনে কাটিছে মোৰ হাজবেণ্ডে কাটিছে অলপ পিছতে মোৰ কাণটো মানে ঝিনঝিনাই আছে মই কৈছো মই মনে মনে ভাবি আছো যে মোৰ কাণটো কিয় ঝিনঝিনাই হাত দি পেলাই চাওঁ যে মোৰ কাণটো তেজ ওলাই আছে বাহিৰত ওলাইছে মানে দৌৰি কৈ পেলাই পলাইছে তাৰ মাক না অহা নাই এতিয়াও পুলিচে ধৰা নাই তাক কেছ দিছিলো কেছ দিয়াৰ পিছত কিছু কিবা কৰা নাই ইমান কিছু হোৱাৰ পিছতো তাই আমাৰ ঘৰত আহে নেকি আহি পেলাই অত্যাচাৰ কৰে ঘৰত দুৱাৰত ঘূৰাই আৰু টিন টানে ঘৰত আমালোকে খুব ভয় কৰি থাকো ঘৰত এনেকৈ অত্যাচাৰ কৰি আছে তাৰ পৰা ঘটনাটো এটা বিয়া ছোৱালীটো বিয়ে দিলো বিয়ে দিয়াৰ সময়ত যৌতুক খুজিছে এইটোতো আমি দিলো এটা 35,000 টকা ল'লে আমি অলপ অলংকাৰো দিছো হেৰি চুকেছ টুকেছ কিবা কিবি দিছো ড্ৰেছিং এইবিলাক হেৰি কৰি লৈ গ'ল বিয়া পাতি লৈ গ'ল পিছত আজি 4 বছৰে হয় 2-3 মাহলৈকে এনেকা হ'ল যে ছোৱালীটোক মাৰপিট কৰে কিবা কিবি কয় সেইকাৰণে ছোৱালীটো কেতিয়াবা ঘৰৰ পৰা ওলাই দিয়ে যে যা তোৰ দেউতাৰ ঘৰত যা পইচা লৈ আহ টকা লৈ আহ 50,000 টকা লৈ আহ নহ'লে মাৰিম তোক এনেকা ধমকি দিয়ে তাৰপিছত ছোৱালীটোতো ঘৰতে আহে 2 দিন 3 দিন থকাৰ পিছত আকৌ সি আহে আহি কয় মোৰ এইটো ভুল হৈছে এতিয়া আৰু একো নকৰ বল যাং ঘৰত যাব লাগে এনেকৈ কৈ লৈ যায় লৈ গৈ 2 দিন 3 দিন ৰাখি তাৰপিছত আকৌ মাৰপিট কৰে এনেকা 2-3 বাৰ এনেকৈ লৈ গ'ল পিছত তাক মাৰপিট কৰি লাষ্টত তাৰ কাণটোই কাটি দিলে এনেকা ঘৰতে ইয়াতো আহি ধমকি দি থাকে যে তোমাৰ কাণ কাটিম চুলি ভল কাটিম আৰু মানে ডিঙি চিঙি মানে কাটা এইবিলাক মানে ধমকি দি থাকে আৰু তো সেইদিনা ৰাতি 22 তাৰিখ মানত যোৱা মাহৰ 22 তাৰিখ মানত ৰাতি 12টা মান বজাত এইটো এটা কাণ্ড কৰিছে মানে কিবা একচুৱেলি তাৰ মানে সেইটো মানে একচুৱেলি ক'ব গ'লে নৃশংসভাৱে হত্যা কৰাৰ মানে চেষ্টা কৰিছিল কিন্তু হত্যা কৰিব নাপাই কিনে তাৰ কাণটো অলৰেডি কাটি দিছে তো আমি তাৰপিছত আমাৰ এটা ফোন আহিল ৰাতি 2টা মান বজাত আমি গতে 3টা মান বাজিল তাৰপিছত আহিলো আহি কিনে হস্পিটেল লৈ আহিলো আহি কিনে থানাত আহিলো থানাত আহি এফআইআৰ কৰিলো তাৰপিছত থানাৰ পৰা মানে পুলিচ প্ৰশাসনে পঠাই দিলে মেডিকেল কৰিবৰ কাৰণে তো মেডিকেল কৰিলো আমাৰ গোসাইগাঁও হাবিবিলত মেডিকেল কৰাৰ পিছত আমি তাৰ পিছৰ দিনা আহিলো মানে সেইদিনা আহিছো আহাৰ পিছত আমি সেইদিনাই গৈছিলো এফআইআৰ লৈ কিনে হাতত এফআইআৰ লৈ কিনে যোৱাৰ পিছত মানে কোনো কিবা মানে থানাৰ পৰা মানে আমি কোনো ৰিয়েকশ্যন পোৱা নাই মানে শিমলুগুৰি থানাত পৰা মানে কোনো ৰিয়েকশ্যন পোৱা নাই
যোৱা 23 তাৰিখে আমি 23-24 মান তাৰিখে আমি এফআইআৰ কৰিছো শিমলুগুৰি থানাত, কিন্তু আজিলৈকে আসামী আছিল 4জনৰ পৰা এজনো ধৰিব পৰা নাই। তো এইটো এটা পুলিচ প্ৰশাসনৰ দুৰ্বলতা হ'ব পাৰে, কিন্তু আমি সেই কাৰণে আপোনালোকৰ ওচৰত মানে কিবা নিৰংগভাৱে মানে অনুৰোধ কৰি আছো যাতে আমাৰ মানে ভণ্টি যেহেতু কাণ কটা মানে যেহেতু কাটিছে মানে কি সেই ধৰণৰ মানুহ যে কাণ কাটিছে তাক যে হত্যা নকৰিব সেইটো কোনো গ্যাৰান্টিয়ে নাই। তাক আজি কাণ কাটিছে কালি হত্যা কৰিব পাৰে, এনেকুৱা মানুহক এইটো কৰিছে তাৰ হাজবেণ্ডে। মানে আমি মানে একবাৰ কৰি কিনে আমি 4বাৰ কৰি এফআইআৰ লৈ গৈছিলো পুলিচৰ পৰা, মানে কোনো মানে আমি কিবা পোৱা নাই, হেৰি পোৱা নাই। এতিয়ালৈকেও আজি 15 দিন মান হৈ গ'ল, কিন্তু 4জন আসামী আছিল, 4জনৰ পিছত এজনও ধৰা নাই। তো এইটো আৰু কি ক'ব, এইটো পুলিচৰ এইটো আছিল শ্ৰীৰামপুৰ শিমলুগুৰি থানা আউটপোষ্ট হয়। আউটপোষ্টৰ পৰা আমি কিবা কৰিছো, কিন্তু কোনো আমি ৰেছপন্স পোৱা নাই।